আমাৰ ফাৰ্মৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে ওয়েলকাম। এয়া হৈছে আমাৰ ফাৰ্মত গাহৰিৰ লগতে হাঁহো আছে। সেইদিনাখন অকল আপোনালোকক গাহৰি দেখুৱাইছিলোঁ। আজি আৰু নতুন নতুন বস্তুকেইটা দেখুৱাম যিটো আমাৰ ফাৰ্মত আছে। তো বলক আজি আৰু নিউ বস্তু কি দেখুৱাই আছোঁ ফাৰ্মত, মানে আৰু কি কৰিছোঁ নতুনকৈ। এয়া গাহৰিৰ বাবে চব্জি বনাই আছোঁ। এফালে চব্জি ৰেডি কৰি থকা হৈছে। আমিতো চব ধৰণৰ চব্জিয়ে দিওঁ মিক্স কৰি ফালে যিমান যি পাৰোঁ। গৰম দিনত এটাই প্ৰব্লেম যে বেছি চব্জি পোৱা নাযায়, তো যিখিনি পাওঁ এনেকৈ একেলগে চব মিক্স কৰি বনাই দিওঁ। এয়া যিটো বনোৱা হৈ আছে, ভাত অলৰেডি হৈ গৈছে, এয়া চব্জি ৰেডি কৰি আছোঁ এতিয়া। নতুন বস্তুটো হৈছে মানে কি আমাৰ ফাৰ্মখনত গাহৰি হাঁহ থকাৰ লগতে আমি এক চাইডে এনেকৈ মাছ ৰখা ব্যৱস্থাও কৰিছোঁ। এনেকৈ টেংকিতে আমি মাছ পুহি ফালে বিক্ৰী কৰি থাকোঁ। তো আজি আপোনালোকক দেখুৱাম যে কি মাছ আছে ইয়াতে। তো সেইটো মানে আমি চাব খুজিছোঁ যে মাছটো মানে কিমান ডাঙৰ হৈছে, কেনেকুৱা হৈছে। তাৰ কাৰণে আমি আজি কেইটামান মাছ উলিয়াম, লগতে আপোনালোকক দেখুৱাম কি মাছ হয় সেইটো। এয়া হৈছে মাছ, এয়া হৈছে শিঙি মাছ, যিটো আমি টেংকিত ৰাখি আছোঁ আৰু কেইমাহমান গ'লে আমি বিক্ৰী কৰিবৰ কাৰণে হেৰি কৰিম। তো আজি চালোঁ কিমানমান ডাঙৰ হৈছে। তো আজিৰ ভিডিঅ' আছিল ইমানখিনিয়ে। ভাল লাগিছে যদি শ্বেয়াৰ কৰি দিব ভিডিঅ'টো আগলৈ।